চাওক আপোনাৰ লগত যদি 20,000 বাজেট আছে, সেই বাজেট 20,000 বাজেটত যদি আপোনালোকে এটা ভাল ফোন কিনিম বুলি ভাবিছে, যদি অনলাইনে কিনক বা অফলাইনে কিনক, যদি এটা ফোন কিনিম বুলি ভাবিছে, কোনটো ফোন বেষ্ট হ'ব আপোনাৰ কাৰণে, এনেকুৱা মই 5টা ফোন লৈ আহিছোঁ আজি। সেই 5টা ফোনৰ ভিতৰত আপুনি যোনটো ইচ্ছা সেইটো কিনিব পাৰে। 20,000ৰ ভিতৰত থাকিব 5টা ফোন। বৰ্তমান ৰিচেণ্টলি লঞ্চ হোৱা ফোন হয়। চ' চাই থাকক, যদি যোনটো ভাল লাগে ফোন, সেইটো ফোন কিনি ল'ব। চ' ভিডিঅ'টো চাই লওক। প্ৰথম ফোনটো আছে ৰিয়েলমিৰ ফালৰ পৰা, ৰিয়েলমিৰ X2 বুলি। ৰিয়েলমি X2টো আপোনাৰ প্ৰাইচ হ'ব 16,000, 16,000 টকাৰ আশে পাশে হ'ব প্ৰাইচটো। কিছুমান অলপমান কম বেছি হ'ব পাৰে, 16,500 নহ'লে 16,000, 15,500 ইমান মানৰ ভিতৰত পাব পাৰে। 16,000 ভিতৰত থাকিব আৰু সেইটো প্ৰাইচ ৰেঞ্জত আপোনাৰ ৰিয়েলমি X2টো ল'ব পাৰে ৰিয়েলমিৰ ফালৰ পৰা। কিছুমান মই স্পেচিফিকেশ্যন কৈ দিছোঁ, যেনেকৈ আপোনালোকৰ অক্টাক'ৰ প্ৰচেছৰ থাকিব 2.2 GHz, স্নেপড্ৰেগনৰ প্ৰচেছৰ থাকিব 730G, তাৰ লগত 4GB ৰেম, ডিছপ্লে ফালৰ পৰা চাব গ'লে 6.4 ইঞ্চ ডিছপ্লে, ছুপাৰ এমল থাকিব ডিছপ্লেটো, ছুপাৰ এমলেড ডিছপ্লে। কেমেৰা থাকিব কোৱাড ৰিয়াৰ কেমেৰা, 4টা কেমেৰা থাকিব। 4টা কেমেৰাৰ কাম কৰিব 64+8+2+2, 64 MP, 8 MP, 2 MP + 2 MP, 4টা কেমেৰা থাকিব। ফ্ৰণ্ট কেমেৰা 32 মেগাপিক্সেল। আপোনালোকৰ বেটাৰী থাকিব 4000 mAh, আৰু কোৱালকম যোনটো 4.0, মানে এইটো ভুক চাৰ্জিং বুলি কয়, এইটো আপোনাৰ 4.0 থাকিব, টাইপ চি পৰ্ট থাকিব। চ' এইটো ৰিয়েলমি X2টো কিনিব পাৰে, 16,000 মানত পাই যাব। আৰু নেক্সট আৰু এটা ফোন আছে, এইটো হ'ল আপোনাৰ চাওমিৰ ফালৰ পৰা আহিব, চাওমি প'ক' X2 বুলি নতুনকৈ লঞ্চ কৰিছে, বেছি মাহ হোৱা নাই। চাওমি প'ক' X2, এইটো আপোনালোকৰ বেছিভাগ অনলাইনতে পাব, কিছুমান অফলাইন পাব, যিহেতু MI ষ্ট'ৰ যোনটো এক্সক্লুজিভ থাকে, MI ষ্ট'ৰ কিছুমান পাব পাৰে, কিন্তু এইটো অনলাইন পাব। এইটো প্ৰাইচটো আপোনালোকৰ 16,000, 16,999 নহ'লে 17,500 মোটামুটি 17,500 মানৰ ভিতৰত থাকিব। আৰু কেইটামান স্পেচিফিকেশ্যন কৈ দিছোঁ। অক্টাক'ৰ 2.2 GHz, স্নেপড্ৰেগন 730G, ছেম ৰিয়েলমি X2টোৰ দৰে প্ৰচেছৰ, 6GB ৰেম পাব এইটোত, 6GB ৰেম। তাৰ ডিছপ্লেৰ পৰা চাব গ'লে IPS LCD 6.67 ইঞ্চ ডিছপ্লে, 120 Hz ৰিফ্ৰেছ ৰেট, এইটো ভাল আছে ফিচাৰ্ছ, 120 Hz ৰিফ্ৰেছ ৰেট। কোৱাড কেমেৰা ছেটআপ পাব এইটোতো, 64+8+2+2, এইটো ৰিয়েলমি X2ৰ দৰে ছেম হয়। আৰু এইটো ডুৱেল ফ্ৰণ্ট কেমেৰা পাব, কেমেৰা পাব 20 MP + 2 MP। বেটাৰী আছে 4500 mAh, আৰু টাইপ চি পৰ্ট আৰু ফাষ্ট চাৰ্জিং ছাপৰ্ট কৰে। চ' এইটো ল'ব পাৰে, 17,500 টকা অনলাইন পাব ফ্লিপকাৰ্টত। চ' ল'ব পাৰে অনলাইন। নেক্সট ফোনটো আছে চেমচাঙৰ ফালৰ পৰা, চেমচাঙৰ গেলেক্সি M31 বুলি এটা ফোন আছে। এই ফোনটো আপোনালোকৰ প্ৰাইচটো হ'ব 16,500 টকা অনলাইন পাব। দোকানতো পাই যাব এইটো M31, 16,500 ছেম ৰেটতে পাই যাব। স্পেচিফিকেশ্যনটো ছেমেই হয়, 2.3 GHz অক্টাক'ৰ প্ৰচেছৰ। এইটোত অকল প্ৰচেছৰটো স্নেপড্ৰেগন নাই, এইটো এক্সিনছৰ আছে। এক্সিনছৰ প্ৰচেছৰ এটা পাব, 6GB ৰেম পাব, 6.4 ইঞ্চ ডিছপ্লে, ছুপাৰ এমলেড ডিছপ্লে 6.4 ইঞ্চ পাব। এইটোতো কোৱাড কেমেৰা ছেটআপ আছে, এইটোত কেমেৰা আছে 64+8+5+5, 64+8+5+5 MP কেমেৰা আছে। ফ্ৰণ্ট কেমেৰা 32 মেগাপিক্সেল। এইটোত আপোনাৰ বেটাৰীটো মজা দি আছে, বেটাৰী আপোনাৰ 6,000 mAh বেটাৰী দি আছে, উইথ ফাষ্ট চাৰ্জিং, টাইপ চি পৰ্ট। এইটো ল'ব পাৰে, এইটো অনলাইন অফলাইন চবতে পাই যাব, 16,500 টকা। নেক্সট ফোনটো আকৌ ৰিয়েলমিৰ ফালৰ পৰা আছে, ৰিয়েলমি 6 Pro বুলি। ৰিয়েলমি 6 Pro, এইটো আপোনাৰ প্ৰাইচটো পাব 17,999। ফ্লিপকাৰ্টত আছে 17,999, আৰু এমাজনত আছে 19,999। অভিয়াছলি ফ্লিপকাৰ্টৰ পৰা কিনি লওক, 17,999, 2,000 টকা কমতে পাই আছে। এমাজনতকৈ 2,000 টকা কমতে পাই আছে, 17,999। স্পেচিফিকেশ্যন কেইটামান কৈ দিছোঁ, 2.3 GHz অক্টাক'ৰ প্ৰচেছৰ, স্নেপড্ৰেগন 720G পাব এইটোত। আগত X2ত পাইছিলে 730G, এইটোত পাব 720G। 6GB ৰেম পাব, 6.6 ইঞ্চ ডিছপ্লে, IPS LCD, ছুপাৰ এমল নহয় এইটো IPS অনলি LCD ডিছপ্লে হয়, 90 Hz ডিছপ্লে। এইটো আপোনাৰ X2ত পাইছিলে 120 Hz, এইটো 90 Hz ডিছপ্লে হ'ব। 64+8+12+2, 4টা কেমেৰা,
ফ্ৰণ্ট কেমেৰা দুটা আছে 16+8 MP ডুৱেল ফ্ৰণ্ট কেমেৰা 4300 mAh বেটাৰী প্লাছ ফ্লেছ চাৰ্জিং টাইপ চি পৰ্ট মানে ফ্লেছ চাৰ্জিং মানে ফাষ্ট চাৰ্জিং হ'ব অলপমান আৰু টাইপ চি পৰ্ট আছে চ' এইটো অনলাইন অফলাইন দুটাৰ পাব 17,999 দোকানৰ পৰা ল'ব পাৰে অনলাইন ল'ব পাৰে আপোনাৰ ইচ্ছা অকল 17,999 দাম ৰিয়েলমি 6 Pro 5 নম্বৰ ফোনটো হৈছে Xiaomiৰ ফালৰ পৰা Xiaomi Redmi Note 9 Pro Max বাপৰে নাম দীঘল নাম Xiaomi Redmi 9 Pro Max বাপৰে প্ৰাইচ হৈছে 16,999 এমাজনত প্ৰাইচ 16,999 এইটো Xiaomiৰ MI ষ্টৰৰ পৰা ল'ব পাৰে এমাজনৰ পৰা লয় দোকানৰ পৰা লয় আপোনাৰ ইচ্ছা 16,999 প্ৰাইচ স্পেচিফিকেশ্যন কেইটামান কৈ দিছোঁ 2.3 GHz অক্টাক'ৰ প্ৰচেছৰ 720G স্নেপড্ৰেগন প্ৰচেছৰ 6GB RAM IPS LCD ডিছপ্লে 6.67 ইঞ্চ 64+8+5+2 MP কোৱাড কেমেৰা ফ্ৰণ্ট কেমেৰা 32 মেগাপিক্সেল 5020 মানে 5020 mAh বেটাৰী আছে টাইপ চি পৰ্ট উইথ ফাষ্ট চাৰ্জিং Xiaomi Redmi Note 9 Pro Max 16,999 অনলাইন অফলাইন চবতে এভেইলেবল আছে চ' ল'ব পাৰে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ ভিডিঅ'টোত লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা যিহেতু মোৰ এইটো ভিডিঅ'ত আছিল 20,000ৰ ভিতৰত ফোন অহা নেক্সট ভিডিঅ'টোত মই 30,000ৰ ভিতৰত ফোন কি ফোন বেষ্ট হ'ব এনেকুৱা 5টা ফোন লৈ আহিম তাৰপিছত 50,000ৰ ভিতৰত কি ফোন ভাল হ'ব মই 5টা লৈ আহিম অকল ফোনেই নহয় ফোনৰ লগতে লেপটপ বেষ্ট 5টা লেপটপ বেষ্ট 5টা DSLR এনেকুৱা টাইপৰ বহুত বেষ্ট 5টা টিভি এনেকুৱা স্মাৰ্ট টিভি এনেকুৱা বহুত কিবা কিবি লৈ আহিম কম্পেৰিজন কৰিম চ' মোৰ ভিডিঅ'বোৰ এনেকৈ চাই থাকক যদি ভিডিঅ'বোৰ চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থাকিব এনেকুৱা ভিডিঅ' মোৰ সদায় আহি থাকিব চ' আজিলৈকে ইমানেই বাই বাই